আমি সমগ্র অসমবাসীক আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি সকলোকে নমস্কাৰ জনাইছো। আমি অহা ইংৰাজী 9 আৰু 10 মাৰ্চ 2024 তাৰিখে সমকং আঞ্চলিক দিৰবি কাবাঙৰ উদ্যোগত চতুৰ্থ আমাৰ দিৰবি বৈনাম কাবাং সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। লগতে আমি সমকং বাংকে দিৰবি কাবাঙৰ যেটো 3 বছৰীয়া প্ৰথম অধিৱেশন মানে কি বুলি কয় ত্ৰিবাৰ্ষিক প্ৰথম অধিৱেশন সেইটো অনুষ্ঠিত কৰিব বিচাৰিছো। সেইটো 9 তাৰিখে আমাৰ প্ৰতিনিধি সভা হ'ব। প্ৰতিনিধি সভাৰ জৰিয়তে আমি মানে বিষয় বাছনি কৰিম ভৱিষ্যত আৰু 3টা বছৰৰ কাৰণে কোনে আমাৰ এই সমকং অঞ্চলটো সাংস্কৃতিক অনুষ্ঠানটো নেতৃত্ব ল'ব সেইখিনি আমি বিষয় বাছনি কৰিম। তাৰ পাছত আমাৰ 10 তাৰিখে আমাৰ মিচিং চলচ্চিত্ৰ জগতৰ অশ্বিনী কুমাৰ দলে তেখেতক বহুতেই চিনি পায়। তেখেত এতিয়া আমাৰ মিচিং দিৰবি কাবাঙৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি। তেখেতে আমাৰ মিটিঙত চিফ গেষ্ট হিচাপে অংশগ্ৰহণ কৰিব। আৰু ডিআইজি ৰিতুল মাষ্টাৰ আছিলে চাগে, তেখেতৰ কি আছিলে আপুন পেগু, তেখেতো আমাৰ ইয়াত মানে ডান্স দেখাবলৈ আহিব, নৃত্য প্ৰদৰ্শন কৰিবলৈ আহিব। আৰু শেষৰ নিশাত যিটো সাংস্কৃতিক সন্ধিয়া হ'ব এইটো নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেখেতে আমাৰ লগত অংশগ্ৰহণ কৰিব। আৰু এই সভাখন এই সমকং ৰাইজৰ সহযোগত আমি কৰিছোঁ। সমকংবাসী ৰাইজে অভূতপূৰ্ব সহযোগিতা আগবঢ়াইছে। আপোনালোকে ইতিমধ্যে দেখিছে আৰম্ভ হ'বলৈ আৰু বেছি দিন নাই। আমাৰ প্ৰস্তুতি আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ বিশেষ এইবাৰ বহুত প্ৰস্তুতি কৰিবলগীয়া নাই। কেইদিনমান আগতে আমাৰ ইয়াত মিটিং হৈ গৈছে। ইয়াত আমাৰ আচবাববিলাক ধুনীয়াকৈ আছে, গতিকে আমি বৰ বেছি মানে খৰখেদাকৈ কৰা নাই। কালিৰ পৰা সম্পূৰ্ণ আমাৰ প্ৰস্তুতি আৰম্ভ হ'ব। আমি RC কমিটি বা আমি সমকং বাংকে যিটো দিৰবি কাবাং আঞ্চলিক যিটো দিৰবি কাবাঙৰ পৰা আমি সকলোকে আহ্বান জনাব বিচাৰিছোঁ। আমাৰ ইয়াতে গুমৰাগ চৌমান আছে, কম্পিটিশ্যন হ'ব, লত্তা চৌমানৰ কম্পিটিশ্যন হ'ব। আৰু এই আমাৰ আইসকলক অৰ্থাৎ বোৱাৰীসকলৰ এটা গুমৰাগ চৌমান হ'ব, এইটো বেলেগেই হ'ব, ডেকা গাভৰুৰ লগত একেই নহ'ব, সিহঁতৰ ইভেণ্টটো বেলেগ হ'ব। আৰু একক প্ৰতিযোগিতাবিলাক আছে, আমাৰ ঐনিতম কম্পিটিশ্যন হ'ব, আনুনিতম কম্পিটিশ্যন হ'ব, কাবান কম্পিটিশ্যন হ'ব। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল আমাৰ এইটো তাকৰিৰে সূতা কাটা কম্পিটিশ্যন হ'ব। এইটো আমাৰ যিটো ট্ৰেডিশ্যনেল মিচিংসকলে আগৰ পৰা তাকৰিৰে সূতা কাটি আহিছে। মিচিংসকলে বুলিয়ে নহয়, অসমত থকা প্ৰায় মানুহে এইটো সূতাটো কাটে। সেই কম্পিটিশ্যনবিলাক হ'ব। আৰু আপোনালোকৰ যোগেদি মই সমগ্ৰ মিচিং অসমত থকা মিচিংসকলক বা আমাৰ এই ধেমাজি জিলাত থকা মিচিংসকলক আৰু আমাৰ ভাই বন্ধু জনগোষ্ঠীসকলক অন্যান্য জনগোষ্ঠীসকলকো আমাৰ এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইয়াৰে আহ্বান জনাম। আৰু এই আমাৰ যিবিলাক একক বা দলীয় প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাবোৰতো আপোনালোকে অংশগ্ৰহণ কৰিব। অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটো সফল কৰি তুলিব বুলি মই সকলোকে আহ্বান জনাইছোঁ। থাকিব আমি চেণ্ট্ৰেল যিটো আমাৰ দিৰবি কাবাং আছে তেওঁলোকৰ নীতি নিয়মৰ যোগেদি আমি যাব লাগিব। কাৰণ সংস্কৃতি বুলি ক'লে এটা জাতিৰ কেইবাটাও সংস্কৃতি থাকিলে নহ'ব। এটা জাতি হ'লে এটাই সংস্কৃতি হ'ব লাগিব। সেইকাৰণে ইয়াত নীতি নিয়ম নিশ্চয় থাকিব। গুমৰাগ চৌমানটো যেনেধৰণে আমাক ৱৰ্কশ্বপ আগতে আমি কৰা আছে অল অসম ভিত্তিত সেইমতেই হ'ব। লিগাং চৌমানটো সেইমতেই হ'ব। আৰু দিৰবি কাবাঙৰ যিটো নীতি নিয়ম নিৰ্ধাৰণ কৰা আছে সেইমতেই হ'ব, নীতি নিয়মটো থাকিবই। আমি দলীয়খিনি গুমৰাগৰ কাৰণে আমি 10,000 কৰিছোঁ ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ 8,000 আৰু থাৰ্ড প্ৰাইজ আমি 6,000 কৰিছোঁ। আৰু লিগাং চৌমানবিলাক অলপ কমাই দিছোঁ। আমাৰ ইয়াততো বহুত মিচিং মানুহ নাই, জনগোষ্ঠীটো অলপ আমি ইয়াত অৰ্থনৈতিকভাৱে ইমান সবল নহয়, গতিকে অলপ কমাই দিছোঁ সেইখিনি। मोनसे फोसावथाय बाजाज बेग लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सिया फैगौ 6 मार्चनिफ्राय 12 मार्चसिम मेगालन आरो एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बायगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाजाज बेग लानो हागोन। नोंथांमोना क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिव आउटलेट आरो दतमा फेस्टिव आउटलेट आरो भटगाव फेस्टिव आउटलेट ब्रान्च श'रुमावबो होबाय थानाय मेगालन आरो एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो
दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय गंनै हेलमेट फ्रि, 5 लिटार पेट्रल फ्रि, बाइक बायगिरिफोरनो फ्रि एस्योर्ड गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन। आरोबाव मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबादि बाजाजनि बाइकखौ आवग्रिनानै दोननो हागोन आरो 5% डाउन पेमेन्टआवनो बाइक लानो हागोन। लोगोसे गोबां बाथ्रा मिथिनो थाखाय 6000399187 आरो 8822018193 जानबुं नाम्बारनि गेजेरजों फन खालामनानै मिथिनो हागोन।